In this video, we discuss about the 5 lesson of social science practice at class 9, the beginning of British rule in Assam. পঞ্চম অধ্যায় অসমত ব্ৰিটিছ প্ৰশাসনৰ আৰম্ভণি। আজি আমি আলোচনা কৰিম অসমত ব্ৰিটিছ প্ৰশাসনৰ কেনেকৈ আৰম্ভ হৈছিল সেই সময়ছোৱাৰ কথা আমি আলোচনা কৰিম। উত্থান পতন এক চিৰচৰিত ঘটনা। এইটো আমি সকলোৱে অৱগত যে যিকোনো এটা ৰাজবংশ উত্থান হ'লে তাৰ পতন হ'বই, এইটো অনিবাৰ্য। ঠিক আহোম ৰাজবংশ পতন হৈছিল 1826 চনত ইয়াণ্ডাবু সন্ধিয়ে অসমত আহোম ৰাজবংশৰ পতন ঘটাইছিল আৰু ইংৰাজ সাম্ৰাজ্যৰ বেলি উদিত কৰিছিল। ইংৰাজসকলে আছিল অতি চতুৰ, সেইকাৰণে প্ৰথমতে তেওঁলোকে অসমৰ পূবফালে থকা মটক, মৰাণ, খামতি, চিম্ফু ৰজাক তেওঁলোকে নিজৰ সাম্ৰাজ্যত অন্তৰ্ভুক্ত কৰা নাছিল আৰু বাকী ব্ৰহ্মপুত্ৰৰ যিবিলাক অংশ আছিল তেওঁলোকে অধীনলৈ আনিছিল। এই সময়ছোৱাত অসমৰ সামাজিক আৰু অৰ্থনৈতিক যথেষ্ট ক্ষতি হৈছিল। সেই বিষয়ে এই চেপ্টাৰটোৰ বিষয়ে আমি এতিয়া আলোচনা কৰিম। ক্লাব 1 প্ৰথম ইংগো-বাৰ্মা যুদ্ধত 4খনত ৰংগনত সংঘটিত হৈছিল। ইয়াৰ দুখন তলত উল্লেখ কৰা হ'ল আৰু বাকী ৰংগনৰ নাম দুখন লিখা। ইয়াৰ আগত 4 নম্বৰ চেপ্টাৰটোত এই একেটা কুৱেশ্যনে আছিল যে ইংগো আৰু বাৰ্মা যুদ্ধ হৈছিল, এই যুদ্ধৰ 4খন ঠাইৰ নাম লিখা, ক'ত ক'ত এই যুদ্ধ সন্নিকট হৈছিল। এটা প্ৰথম ইংগো-বাৰ্মা যুদ্ধ এটা দিয়া আছে ব্ৰহ্মপুত্ৰ উপত্যকা তথা আহোম ৰাজ্যত এই যুদ্ধ হৈছিল। আন এটা জাগাৰ নাম আছিল কাছাৰ আৰু হ'ব মণিপুৰ আৰু ব্ৰহ্মদেশ। ক্ৰিয়াকলাপ 2 শুদ্ধ উত্তৰটো বাছি ৰাইট চিন দিয়া। ক নম্বৰত দিয়া আছে গোবিন্দ চন্দ্ৰ আছিল কাছাৰৰ ৰজা, জয়ন্তী ৰজা। গোবিন্দ চন্দ্ৰ আছিল কাছাৰৰ ৰজা। খ নম্বৰ ডেভিড স্কটক ব্ৰহ্মপুত্ৰ উপত্যকাৰ শাসনৰ দায়িত্বভাৰ দিয়া হৈছিল। ডেভিড স্কট ব্ৰিটিছসকলে যেতিয়া অসমত প্ৰৱেশ কৰিলে ডেভিড স্কটক ব্ৰহ্মপুত্ৰ উপত্যকাৰ শাসনৰ দায়িত্বভাৰ দিয়া হৈছিল। কিমান চনত দিছিল এই কুৱেশ্যনটো সুধিছে। দিছিল 1820 চনত। গ নম্বৰ নামনি অসমত মাটিৰ জৰীপ কাৰ্য সমাধা হৈছিল। মাটিৰ জৰীপ কাৰ্য চলাইছিল নামনি অসমত কোনজন বিষয়া? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ডেভিড স্কট। ঘ নম্বৰ মাটিৰ পট্টা দিয়াৰ নিয়ম প্ৰচলন হৈছিল। আজিকালি যে মাটিৰ পট্টা দিয়ে চাৰ্কেল অফিচৰ পৰা এইটো নিয়ম কোনে কৰিলে? ব্ৰিটিছৰ দিনতে হৈছিল। নিয়মটো কোনজন বিষয়া কৰিলে আমাক লিখিব লাগে। এটা দিছিল ৰবাৰ্টছনৰ দিনৰ পৰা মাটিৰ পট্টা দিয়া হৈছিল ৰবাৰ্টছনৰ দিনৰ পৰা, আপোনালোকে মনত ৰাখিব। ঙ নম্বৰ ডেভিড স্কটৰ দিনত কামৰূপত প্ৰচলিত জনমুৰি কৰক বোলা হৈছিল। জনমুৰি কৰক কি বোলা হৈছিল? পাইকৰ নে জুহাল কৰ? ডেভিড স্কটৰ দিনত কামৰূপত প্ৰচলিত জনমুৰি কৰক পাইকৰ বোলা হৈছিল আৰু এই জুহাল কৰ যে আছিল, এই জুহাল কৰটো দৰঙত প্ৰচলিত আছিল। দৰং জিলাত জুহাল কৰ আৰু কামৰূপ জিলাত পাইকৰ আছিল। 6 নম্বৰ ব্ৰহ্মপুত্ৰত প্ৰথম ইন্ধনযুক্ত জাহাজৰ প্ৰচলন হৈছিল কাৰ দিনত? যেতিয়া ব্ৰহ্মপুত্ৰত বেহা বেপাৰ কাৰণে কলিকতাৰ পৰা যেতিয়া আসামত বেহা বেপাৰ কৰিব লাগে সেই সময়ত ব্ৰহ্মপুত্ৰৰ ওপৰত মেচিন চালিত নাও ব্যৱস্থা কৰিছিল। এইটো জেক্সকিন্সৰ দিনত, ইয়াৰ দিনত হৈছিল। ক্ৰিয়াকলাপ 3 ডেভিড স্কট, ৰবাৰ্টছন আৰু মেজৰ জেক্সকিন্স এই তিনিওজনৰ ইংৰাজ বিষয়াই অসমত ৰাজহুৱা প্ৰশাসনিক বিচাৰ আদি বিভিন্ন দিশৰ সংস্কাৰ সাধন কৰিছিল। তলত এইকেইজন বিষয়াই কৰা সংস্কাৰসমূহৰ শুদ্ধ অশুদ্ধ নিৰ্ণয় কৰি কাষৰ বাকচত লিখা। আচলতে অসমত যেতিয়া ইংৰাজসকলে শাসন কৰিছিল ডেভিড স্কট, ৰবাৰ্টছন, মেজৰ জেক্সকিন্স এই তিনিজন বিষয়া কিছুমান কাম কৰিছিল। কোনখিনি কাম কৰিছে
এই কামখিনি শুদ্ধ অশুদ্ধ আমাৰ এই খালী বক্সবিলাকত লিখিব লাগে। বৰ্তমান যে অসমত লোৱাৰ আছাম আৰু আপাৰ আছাম কথাটো প্ৰচলিত আছে, এই ডেভিড স্কটে এইখিনি কথা ডেভিড স্কটে ডিভাইডটো কৰিছিল। লোৱাৰ আছাম আৰু আপাৰ আছাম ডিভাইডটো ডেভিড স্কটৰ দিনতে হৈছিল। যিয়ে নহওক, এতিয়া আমি ক নম্বৰৰ উত্তৰ কৰিবলৈ গৈ আছোঁ। ক নম্বৰত দিছে, ডেভিড স্কটে উজনি অসমত পাইক প্ৰথা উঠাই দি তাৰ বিনিময়ত প্ৰতিজন লোকৰ পৰা 3 টকা হাৰে খাজনা আদায় কৰিছিল। ডেভিড স্কটে কি কৰিলে, উজনি অসমত পাইক প্ৰথা উঠাই দি প্ৰতিজন লোকৰ পৰা 3 টকা হাৰে খাজনা আদায় কৰিছিল। এইটো শুদ্ধ। খ নম্বৰ, আহোম শাসনৰ সময়ত কৰমুক্ত দেৱত্বৰ, ব্ৰহ্মত্বৰ আৰু ধৰ্মত্বৰ মাটিৰ ওপৰত ডেভিড স্কটে কৰ লগোৱা নাছিল। এইটো অশুদ্ধ। ইমান দিনে আহোম ৰাজবংশত কি আছিল, তিনি ধৰণৰ মাটিত কোনো ধৰণৰ কৰ নাছিল। ব্ৰাহ্মণসকলক দিয়া মাটি, ধৰ্মৰ ওপৰত দিয়া মাটি, এইবিলাক মাটিত আহোমসকলে কৰ লগা নাছিল। বিনা কৰে এই মাটিবিলাক আছিল। কিন্তু যেতিয়া ডেভিড স্কট আহিল, ডেভিড স্কট অহাৰ পিছত এই মাটিসমূহত কৰ লগাইছিল। ইয়াত দিছে ওপৰত ডেভিড স্কট কৰ লগোৱা নাছিল, কিন্তু নাছিল কোৱাৰ লগে লগে এইটো অশুদ্ধ হ'ব। গ নম্বৰ, ডেভিড স্কটে স্থানীয় সাধাৰণ দেৱানী আৰু ফৌজদাৰী গোচৰৰ নিষ্পত্তিৰ বাবে কেতবোৰ পঞ্চায়ত গঠন কৰিছিল। হয়, এইটো শুদ্ধ। ৰবাৰ্টছনে মাটিৰ গুণাগুণ নিৰ্ধাৰণ কৰি খাজনাৰ নিৰিখ ধাৰ্য কৰিছিল। এইটো শুদ্ধ। খাজনাৰ সংগ্ৰহৰ শোষণৰ বন্ধ কৰিবলৈ ৰবাৰ্টছনে মাটিৰ প্ৰকাৰ, পৰিমাণ, কৃষকৰ নাম ঠিকনা আদি তথ্য লিখিব ৰখাৰ ব্যৱস্থা কৰিছিল। এইটো শুদ্ধ। ৰবাৰ্টছনৰ দিনত কি হ'ল, কাৰ মাটি, কিমান মাটি, কৃষকৰ নাম ঠিকনাবিলাক লিখি ৰখাৰ ব্যৱস্থা কৰিছিল এই ৰবাৰ্টছনৰ দিনৰ পৰা। 6 নম্বৰ, জেককিন্সে জনমুৰি কৰৰ সলনি ভূমি ৰাজহুৱা ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল। এইটো শুদ্ধ। 6 নম্বৰ, টিকট কৰ, আয়কৰ, আমদানি কৰ আদি জেককিন্সে উঠাই দিছিল। এইটো অশুদ্ধ। জেককিন্সে জিলাসমূহক টাংগিৰি নামেৰে কিছুমান ৰাজহুৱা কোটাত ভাগ কৰিছিল। একোজন ফুকন, ৰাজখোৱা আদি বৰুৱাক দায়িত্ব দিছিল। এইটো শুদ্ধ। লাষ্টত 6 নম্বৰত দি আছে, গুৱাহাটীত জেককিন্সে অসমৰ কমিশ্যনৰ সদস্য কাৰ্যালয় পাতিছিল। এইটো অশুদ্ধ। ক্ৰিয়াকলাপ 4, অসমত ব্ৰিটিছ বিৰোধী বিদ্ৰোহৰ সূত্ৰপাত হোৱা 4টা কাৰণ। এটা কাৰণ দি আছে, অসমত ব্ৰিটিছ প্ৰশাসন প্ৰতিষ্ঠাৰ ফলত আহোম ডাঙৰীয়াসকলে পূৰ্বৰ পৰা ভোগ কৰি অহা সা সুবিধাবোৰ হেৰুৱাব লগা হোৱা তেওঁলোক ব্ৰিটিছ বিৰোধী হৈ পৰিছিল। হয়, আহোমৰ ইমান দিনে যে আহোমসকলৰ দিনত কিছুমান সা সুবিধা আছিল, নিজা সা সুবিধা, এওঁলোকে এইটো ব্ৰিটিছ অহাৰ লগে লগে সা সুবিধাসমূহ হেৰাই পেলাইছিল, ফলত ব্ৰিটিছ বিৰোধী হৈ পৰিছিল। আৰু খ নম্বৰ, ঘ আৰু 3টা কাৰণ লিখিব লাগে। এই 3টা কাৰণ আপোনালোকে মেইন বহীৰ পেজ নম্বৰ 92ত পাবা। নিজে নিজে লিখি ল'ব। এইবিলাক লিখি মই দিলে ভিডিঅ'টো আৰু দীঘল হয়। দীঘল হ'লে আপোনালোকৰ অসুবিধা হ'ব। আমি নেক্সট ক্ৰিয়াকলাপ 5 লৈ গৈ আছোঁ। ক্ৰিয়াকলাপ 5, মেজৰ জেককিন্সে শাসনৰ সুবিধাৰ্থে ব্ৰিটিছ অধিকৃত ব্ৰহ্মপুত্ৰ উপত্যকাক 4খন জিলাত ভাগ কৰিছিল। ইয়াৰে 2খন জিলা তলত উল্লেখ কৰা হ'ল আৰু 2খন জিলাৰ নাম। মেজৰ জেককিন্সৰ সময়ত ব্ৰিটিছ অধিকৃত ব্ৰহ্মপুত্ৰ উপত্যকাত বিভক্ত কৰা সৃষ্টি কৰা জিলা 4খন, গোৱালপাৰা, নগাঁও দিয়া আছে আৰু 2খন জিলা নাম আমাক লিখিব লাগে। মানে মেজৰে কি কৰিলে, এই যে ব্ৰহ্মপুত্ৰ উপত্যকাখন শাসন কৰাৰ সুবিধাৰ্থে জিলাসমূহক বিভক্ত কৰিলে, জিলা ভাগ কৰিলে। আৰু এই জিলা ভাগ কৰা 2খনৰ নাম আমাক দিয়া আছে, গোৱালপাৰা আৰু নগাঁও। আমাক আৰু 2খনৰ নাম লিখিব লাগে, কামৰূপ আৰু দৰং। ক্ৰিয়াকলাপ 6, শুদ্ধ উত্তৰেৰে খালী ঠাই পূৰণ কৰ। ক নম্বৰত, উজনি অসমত ডেভিড স্কটে ৰাজহুৱা সংগ্ৰহৰ দায়িত্ব দিয়া আহোম বিষয়াজন হ'ল ডেছ
দুজনৰ নাম দিছে জনাৰ্দন বৰুৱা আৰু আৰাধন ৰায়। উজনি অসমত আছিল জনাৰ্দন বৰুৱা, খালী ঠাইত হ'ব জনাৰ্দন বৰুৱা। খ নম্বৰত আহোমৰ শেষ ৰজাজন হ'ল ডেছ চন্দ্ৰকান্ত সিংহ, পুৰন্দৰ সিংহ আৰু যোগেশ্বৰ সিংহ। এইটো আমি সকলোৱে জানো, আহোমৰ শেষ ৰজাজন হ'ল পুৰন্দৰ সিংহ। পুৰন্দৰ সিংহক পিছত আহোমসকলৰ আৰু ৰজা নাছিল। গ নম্বৰ ডেভিড স্কটে উজনি অসমত আহোমৰ বিষয়া ডেছ দেৱানী বিচাৰৰ ভাৰ দিছিল। বৰফুকন, লতা পানী ফুকন হ'ব লম্বদৰ বৰফুকন। ঘ নম্বৰত পিয়লি ফুকন আছিল ডেছ পুত্ৰ। কাৰ পুত্ৰ আছিল পিয়লি ফুকন? এইটো আপোনালোকে কমেণ্ট কৰি মোক জনাব। ঙ নম্বৰ জীউৰাম দুলীয়াজান বৰুৱাক ফাঁচি দিয়া হৈছিল ডেছ 1830 চন 31 চন। ইয়াৰে হ'ব 1830 চন। 1830 চনৰ আগষ্ট মাহত জীউৰাম দুলীয়া বৰুৱাক ফাঁচি দিয়া হৈছিল। ক্ৰিয়াকলাপ 7 শুদ্ধ উত্তৰটো বাছি উলিওৱা। ক নম্বৰ মহাকৰৰ যুদ্ধত আহোম ৰজা আছিল, 4জন ৰজাৰ নাম দি আছে। মহাকৰৰ ৰজাত আহোমৰ ৰজা আছিল চন্দ্ৰকান্ত সিংহ। খ নম্বৰ ইয়াণ্ডাবু সন্ধিয়ে কোনজন ৰজাক মণিপুৰৰ ৰজা হিচাপে স্বীকৃতি দিছিল? ইয়াতো 4টা দিয়া আছে, অপশ্যনেল কুৱেশ্যন। ইয়াৰ আনচাৰ হ'ব ৰোমান 3 গম্ভীৰ সিংহ। গম্ভীৰ সিংহক মণিপুৰৰ ৰজা হিচাপে স্বীকৃতি দিছিল। গ নম্বৰ ডেভিড স্কটৰ দ্বাৰা দৰঙত প্ৰচলিত জনমুৰি কৰটোৰ নাম কি? 4টা কৰৰ নাম দি আছে, জুহাল কৰ, নাঙল কৰ, পাইক কৰ আৰু কোৰ কৰ। ডেভিড স্কটৰ দিনত দৰং জিলাত যিটো কৰ আছিল প্ৰচলিত আছিল, এইটোৰ নাম আছিল জুহাল কৰ বা চৰু কৰ বুলিও কৈছিল। এই বক্সত জুহাল কৰ হ'ব। ঘ নম্বৰ আছে 1834 চনত কোনজন ইংৰাজ বিষয়াই অসমত বন্দী বেটী বা দাস প্ৰথা নিষিদ্ধ কৰিছিল? কোনজন ব্ৰিটিছ প্ৰশাসনিক বিষয়া এই বন্দী বেটী যিটো ব্যৱস্থা আছিল আগত অসমত কি আছিল, ছোৱালী বা বোৱাৰীসকলে বেলেগ ঘৰত কাম কৰি দিব লগাইছিল, দাস হিচাপে কাম কৰিব দিব লগাইছিল। মানে এক প্ৰকাৰ মানে কিনা বেচা, মানুহক কিনা বেচা ধৰণে এই কাম কাজ কৰি দিব লাগিছিল বন্দী বেটী। এই ছিষ্টেমটো ইংৰাজসকলে বন্ধ কৰি দিছিল, এইটো ভালেই কৰিছিল। এইটো জেক্স কিনছে অৰ্থাৎ ৰোমান ফৰজন আছে, এওঁৱে কি কৰিলে বন্দী বেটী দাস প্ৰথাটো নিষিদ্ধ কৰিছিল। এইটো ভাল কাম কৰিলে। ঠিক পিয়লি বৰফুকনৰ লগত ফাঁচি দিয়া আনজন ব্যক্তি আছিল পিয়লি, ইয়াৰ হ'ব জীউৰাম দুলীয়া বৰুৱা। কেপ্টেইন লিষ্টাৰে জয়ন্তীয় ৰাজ্য দখল কৰা, এইটো হ'ব 1835 চন। কেপ্টেইন লিষ্টাৰে জয়ন্তীয় ৰাজ্য দখল কৰে। মানে কি কৰিলে ব্ৰিটিছসকলে লাহে লাহে জয়ন্তীয়, মটক, মৰাণ লাহে লাহে এওঁলোকে এটাৰ পিছত এটাকৈ দখল কৰিছিল। ঠিক কেপ্টেইন লিষ্টাৰে জয়ন্তীয় ৰাজ্যটো দখল কৰিছিল 1835 চনত। ক্ৰিয়াকলাপ 8 ক অংশৰ লগত খ অংশ মিলোৱা। পিয়লি ফুকনৰ ফাঁচি 1830 চন। তিৰত সিং খাচী CM। ৰাজেন্দ্ৰ সিং জয়ন্তীয় ৰাজ্য। মকট ৰাজ্যৰ ৰাজধানী ৰঙাগয়া। আছাম লাইট ইনফেন্ট্ৰি নামৰ সামৰিক বাহিনী গঠন 1826 চন।
ক্ৰিয়াকলাপ 9 তলত দিয়া বৃত্তবিলাকৰ সন্মুখীকৈ থকা যিকোনো এটা ভৰ্তি কৰা আছে আনটো বৃত্ত উপযুক্ত শব্দৰে উত্তৰেৰে কৰা যদি সময় উল্লেখ আছে ঘটনাটো লিখা আৰু যদি ঘটনাটো উল্লেখ আছে তেন্তে সময় উল্লেখ কৰা এই আমাক বক্সবিলাক দিছে বক্সবিলাকত এটা সাইড লিখা আছে আনটো সাইডত আমাক লিখিব লাগে বিপৰীত সাইডত লুচাই পাহাৰ অসমৰ নগা পাহাৰ ব্ৰিটিছৰ আধিপত্য নগা পাহাৰ ব্ৰিটিছৰ আধিপত্য এইটো হ'ব 1866 নগা পাহাৰ ব্ৰিটিছসকলে লৈছিল ইফালে দি আছে 1861 চন ইয়াৰে ডেভিড স্কটৰ মৃত্যু হৈছিল ক্লাব 10 তলৰ ব্যক্তি কেইগৰাকীৰ বিষয়ে চমুকৈ লিখা এটা তুলাৰাম সেনাপতি গন্ধৰ কোঁৱৰ পুৰন্দৰ সিংহ আৰু বিয়লি ফুকন এওঁলোকৰ বিষয়ে মই এটাকৈ ব্যক্তিৰ বিষয়ে ভিডিঅ' বনাম আপোনালোকে পিছত পাব আৰু এইবিলাক আপোনালোকে কিতাপত চাই লিখিব পাৰিব তো মোৰ ভিডিঅ'বিলাক পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা যাতে পৰৱৰ্তী ভিডিঅ' বনোৱাৰ বাবে মোৰ মনটো অলপ আগ্ৰহী হয় সাবস্ক্রাইব করে